সকলোকে নমস্কাৰ। মই ৰবীন আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই আছোঁ বৰ্তমান বাদুলিপাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে। আৰু মই ইয়াতে আহি পেলাই খন্তেক সময়ৰ কাৰণে দাদা এজনক দেখা পালোঁ, যিটো খুব ধুনীয়া এখন বেকাৰী দোকান এখন দিছে। অকল বেকাৰী বুলিয়ে নহয়, ইয়াতে বাৰ্থডে কেক আৰু বেকাৰী। ব'লক আপোনালোককো দেখুৱাওঁ কি কিনো পোৱা যায়। এয়া দাদা নমস্কাৰ। দাদাৰ লগত কথা পাতিম। দাদাৰ দোকানত কি ৰাখে, কি আইটেম পোৱা যায়, আপোনালোকে কি পাব ইয়াত আহিলে? আপোনাৰ দোকানত কি পোৱা যায়? আমাৰ দোকানত আপুনি পাব অৰ্ডাৰ মতে কেক 5-10 মিনিট হলে একদম সোনকালে তাজা কেক বনাই দিব পাৰে। আৰু যেনেকুৱা ডিজাইন লাগে তেনেকুৱা ডিজাইনৰ কেক পাব। লগতে পাব হেৰি বেকাৰীত বিভিন্ন ধৰণৰ আইটেম, পিজ্জা, বাৰ্গাৰ, হট ডগ, চেণ্ডউইচ, ৰোল, এভৰিথিং। লগতে ফাষ্ট ফুড খাব পাব, ম'ম', চাওমিন, ৰোল, এইবোৰ এভেইলেবল আমাৰ ইয়াত। আহক আমাৰ ইয়ালৈ, বাদুলিপাৰলৈ আহক, ওলাই আহক, অকণমান মনটো ফ্ৰেছো হ'ব। আৰু আমাৰ ইয়াত কফি খাব পাব, চাহ খাব পাব, মাটিৰ কাপত চাহ, সুন্দৰ টেষ্ট। ভাল লাগিল কথাবিলাক শুনি। আমাৰ নিচে বাদুলিপাৰা জেগাত তেনেকুৱা এখন দোকান হোৱাটো সকলোৱে বিচাৰে। সকলোৱে অকণ গধূলি সময়ত ওলাই আহিবলৈ, বহিবলৈ, চাহ একাপ খাবলৈ এটা ভাল জেগা বিচাৰে। তো ইয়াতে দাদাৰ যিবিলাক এই দোকানখনৰ ছেটআপটো চাই কিনে মোক বহুত ভাল লাগিছে। ইয়াতে ধৰি লওক আপুনি যদি আহি কেনে মানে ইয়াতে কিছুমান এনেকুৱা ৱৰ্ড লিখা আছে, যিটো নেকি আপোনাক মনে মটিভেট কৰিব বস্তুবিলাক। খুব ধুনীয়া ৱৰ্ড, এইবিলাক মিনিংফুল ৱৰ্ড আছে ইয়াতে। দাদাৰ ফোন নম্বৰ অলৰেডি মই ডিছক্ৰিপশ্যন বক্সত সকলোখিনি তথ্য দি দিম। যদি আপোনালোকে আহিব নোৱাৰে, কেতিয়াবা বাৰ্থডে হওক, কেক প্ৰয়োজন হ'লে দাদাৰ লগত যোগাযোগ কৰিলে দাদা ধুনীয়াকে আপোনালোকৰ যিটো মানে ৰিকুৱাৰমেণ্ট থাকে সেইটো ফিল আপ কৰি দিব। হয় নাই বাৰু? আৰু মোৰ ফালৰ পৰা যদি মোৰ নামটো কয় তেতিয়াহ'লে স্পেচিয়েল কিবা হ'বনে? স্পেচিয়েল লেছ কৰি দিম। ঠিক আছে, যোনে আহিব মোৰ কথা ক'ব এবাৰ। দাদাৰ লগত কথা পাতি ভাল লাগিল। লগতে ইয়াতে আমাৰ বহুত কেইজন আছে, আহি যাওক, গোটেই টিমটো দেখুৱাই দিওঁ। হয় নাই বাৰু? কেকৰ মেইন চেফ অ'কে, কলিকতা। এখেত হৈছে ফাষ্ট ফুড আৰু হেৰি আপোনাৰ পিজ্জা, বাৰ্গাৰ, হট ডগ এইবোৰ আপুনি পাব। এজন হৈছে জয়দীপ বৰা, তেওঁৰ ঘৰ শিৱসাগৰ। এইকেইজন আমাৰ লোকেল, এওঁলোকে বেকাৰীৰ কাম কৰে। ব্ৰেড, বিস্কুট এভেইলেবল, ইহঁতে টেষ্টি বিস্কুট বনায়। জেগাত বাদুলিপাৰ, দোকানখনৰ নাম বাদুলিপাৰ বেকাৰী বুলি আছে। আপোনালোকে আহিলে এই ৰাস্তাটোত পাৰ হ'লে আপোনালোকে দেখা পাবই। একদম জিন্তু গগৈ যিটো পথ আছে কাষতে আছে। ঠিক আছে, ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে, যদি বাদুলিপাৰ কেতিয়াবা আহে, এই দাদা দোকানত সোমাই চাহ একাপ খাই যাব।